हेलो दोस्तों नमस्कार अस्सलाम वालेकुम अपन जेटा घर बनाबले बिचारि आछे बा घर एटा बनाबो भाबि आछे तेनाहले एटु भिडिओ आपनार कारणे अति जरुरी भिडिओटी स्किप नकरे गोटेखिनि चाबले चेष्टा करिब আজি रडर प्राइसटु किमान आछे एटु भिडिओत आपनालोके दुनियाटा आइडिया पाइ जाब रडर दाम एटा किमानके कुइन्टेल आछे आरो कोनटु रड बाल बेसि एटु भिडिओत आपनालोके स्टेप बाय स्टेप दुनियाटा आइडिया पाइ जाब बोलक भिडिओटु आरम्भ करू एटा आमार काम चलि आछे नगाव राइडिंग एटु आमार 1800 स्क्वायर फीट पूरा छत आमार 1800 स्क्वायर फीट हबो यात आमार किमान कुइन्टेल रड लागिब एटु भिडिओत लास्टत आमी आपनालोक दुनियाके কৈ দিম আজিবিলাক आमार काम হৈ আছে কামবিলাক কেনেকৈ হৈ আছে আপোনালোকে চাব পাৰে এটো চাক আমাৰ সিৰি ঢালাই হৈছে আমাৰ অলপ আমাৰ হানি কমল হোৱা নাই তো চাক গুটেখিনি সিৰিত অলপটা হানি কমল হোৱা নাই আৰু সিৰি যেটো আমাৰ বহল আছে বলটো আমাৰ গাঁথনি কৰা বা ৰিলিং পোষ্ট লগোৱাৰ পিছত আমাৰ 4 ফুট থাকিব সিৰি যেটো আমাৰ টেবুল আছে টেবুলটো আমাৰ 4 ফুট বাই 9 ফুট আছে আর সিৰিটো আমাৰ 4 ফুট বাই 4 ফুট হ'ব ওপৰটো আমাৰ 4 ফুট হ'ব তলটো আমাৰ 4 ফুট হ'ব ৰিলিং পোষ্ট আৰু গাঁথনি কৰাৰ পিছতো সিৰি হতে আপোনালোকে 4 ফুট বল ৰাখিব তেনেহলে আপোনাৰ দুজন মানুহ ওপৰত ধুনীয়াকৈ উঠিব পাৰিব আৰু তেনে কম যেটো আমাৰ শাটাৰিং যে হৈ আছে আমাৰ ওপৰত এটা আপোনালোকে ধুনীয়াকৈ দেখাই দিম শাটাৰিং বিলাক কেনেকৈ কৰিব লাগে বিম যেবিলাক আমাৰ বিম আছে বিম বিলাক সদায় যেটো আমাৰ সুতা আছে সুতাত মাৰিব লাগে চাক কিমান পোন হৈছে বিম বিলাক किसान सब बनाइছে একাবেকা হৈ আছে বিমবিলাক চাক কিমান দুনিয়াকে আমাৰ এটা সুতা মাৰি বিমবিলাক বনোৱা হৈছে বিমৰ সাইজ কেইটা গুটি কেইটা আমাৰ একেই সিস্টেম আছে যেটো আমাৰ বাহিৰত ওলাব বাহিৰত আমাৰ চাৰিফালে আমাৰ 3 ফুট আৰু সন্মুখত ডিজাইনৰ কাৰণে সন্মুখত আমাৰ অলপ বেছি ওলাব হ'ব ইয়াত আমাৰ টোটাল স্কয়াৰ ফিট হ'ব 1800 স্কয়াৰ ফিট ইয়াত আমাৰ টোটাল ৰড লাগিছে এটো রড আছে রড আমার 50 কুইন্টাল টোটাল রড গৈছে এটো আমার কয়েল আছে কয়েল আর আমার যখন 16 রড 10 mm 8 mm টোটাল আমার 50 কুইন্টাল রড গৈছে এবিলাক হল আমার 16 রড আমি কোনটো রড ইউজ কৰি আছো কোনটো ব্র্যান্ডৰ আৰু কোনটো ব্র্যান্ডৰ ৰড বাল বেছি এটা ভিডিওত আপোনালোকে দুনিয়া বুজি পাব এটা আমাৰ এটো রড ইউজ হৈ আছে এটা আমাৰ দুৰ্গাপুৰ লোটাস 500 TMT এটা আমার যেটো প্রাইস আছে প্রাইসটো মই আপোনাক কৈ দিম এটা চাক লোটাস লিখা আছে লোটাস 515 TMT এটো রড দুর্গাপুর রড এটা আমার 90% মানুহে দুর্গাপুর রড ইউজ কৰি আছে বিল্ডিংত আৰু কিছুমান মানে ধৰক টাটা ইউজ কৰে টাটা বা জিন্দাল চাক লিখা আছে দুর্গাপুর যেটো লোটাস TMT আছে এটা আমাৰ যেটো কোম্পানী আছে এটা হল কলকাতা কোম্পানী এটা আমাৰ অসমৰ কোম্পানী নহয় ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু বেল আইকন বজাই অন কৰি জানাব ভিডিওটো কেনেকৈ হল ৰডৰ যেটো প্ৰাইস আছে এতিয়া আমাৰ 5600 টকা কুইন্টেল আমাৰ এতিয়া প্ৰাইস চলি আছে যেতিয়া আমাৰ আৰু অলপ দিন পিছত 15 দিন পিছত সব ৰডৰ দামটো 6000 টকা আমাৰ কাম বিলাক কেনেকৈ হৈছে আপোনালোকে কমেন্ট কৰিব আৰু তো ঘৰৰ বিষয়ে আপোনালোকে জানিব লগা আছে তেনেহলে আপোনালোকে কমেন্ট কৰিব মোৰ কমেন্ট বক্সটো খালি আছে এটা আমার কন্টাক্ট নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে আপোনালোকে যদি আমাক কাম কৰাবলৈ বিচাৰে আছে তেনেহলে আমাক কন্টাক্ট কৰিব পাৰে মই ঘৰৰ কাম কৰাবলৈ বিচাৰে আছে তেনেহলে আমাক কন্টাক্ট কৰিব আমাৰ মোৰ ঘৰ হল নগাঁও ভিডিওটো চোৱাৰ কাৰণে আপোনালোক বহুত বহুত ধন্যবাদ থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব